হাই বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ অসম হেকাৰ। এতিয়াৰ বিশ্বত এটা নতুন ভাইৰাছৰ উৎপন্ন হৈছে, যিটো হ'ল কৰোণা। এই কৰোণা ভাইৰাছত সমগ্ৰ বিশ্ববাসী ৰাইজ চিন্তাত পৰিছে। এই ভাইৰাছটোৰ পৰা কেনেকৈ সাৱধান হ'ব পাৰোঁ তাৰ ওপৰতে আজিৰ ভিডিঅ'টোত দেখুওৱা হ'ব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি একেলগে বহিবই নাংগে পাল্লিতো বহিবই নাংগে, কিন্তু বহিলেও 1 মিটাৰ ডিষ্টেঞ্চ বজাই ৰাখিব লাগে। ইমান 1 মিটাৰ হ'ব লাগিব ডিষ্টেঞ্চটো। আৰু কথা কোৱাৰ টাইমত মুখত মাস্ক পৰিধান কৰিব লাগে এনেকৈ। বন্ধুসকল, যেতিয়া আমি বাহিৰৰ পৰা ঘূৰি আহোঁ তেতিয়া আমাৰ দেহাত বীজাণু লাগি থাকিব পাৰে না। বীজাণু লাগি থাকিলে এই চেনিটাইজাৰ বা চাবোন হওক যি হওক এনেকৈ হাতখন ধুব লাগে, যাতে বীজাণুৱে আমাৰ দেহাত আক্ৰান্ত কৰিব নোৱাৰে। আৰু যদি কিবা বীজাণু লাগিও আহে তেতিয়া সেই বীজাণুবোৰ এই হাতখন ধুলে যাতে মৰি যায়। বন্ধুসকল, এই ভাইৰাছটো সৰু ল'ৰা ছোৱালী যেনেকৈ এই ল'ৰা ছোৱালীবিলাকক এই ভাইৰাছটো সোনকালে আক্ৰান্ত কৰে বা ধৰি লয়। এই ল'ৰা ছোৱালীবিলাক যদি বাহিৰত ওলাই থাকে সিহঁতক পাৰিলে সোমাই দিব লাগে, আৰু যদি নোসোমাই এনেকে ধৰি লৈ কেনে মাৰি ধৰি হ'লেও ভিতৰত সোমাই লৈ যাব লাগে। বন্ধুসকল, সকলোতে চব বস্তু নাপায় না। তাৰে ভিতৰত কিছুমান ঘৰুৱা ঔষধ যেনে তুলসীৰ পাত সকলোৱে ৰাতিপুৱা খাৱা আৰম্ভ কৰিব লাগে, যাৰ ফলত তুলসীৰ পাতৰ যোনটো এণ্টিবায়'টিক সেইটোৰ পৰা কিছু হ'লেও বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। আৰু নিম পাতেৰে গা ধুব লাগে, তাৰ ফলতো দেহত লাগি থকা বীজাণুসমূহ দূৰ হ'ব পাৰে। এই ভাইৰাছটোতো এতিয়া মহামাৰীৰ ৰূপ ধৰিছে আৰু সমগ্ৰ বিশ্বৰ প্ৰায়বোৰ লোকে এই ভাইৰাছটোত আক্ৰান্ত, আৰু ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে। আৰু ইয়াৰ যেতিয়ালৈকে এণ্টিডট ওলোৱা নাই আমি নিজে সাৱধানতা অৱলম্বন কৰিব লাগিব। আমি দেখুওৱা তাৰে ভিতৰত কেইটামান সাৱধানতা অৱলম্বন কৰিলে এই ভাইৰাছৰ পৰা কিছু পৰিমাণে হ'লেও ৰোধ কৰিব পৰা যায়। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।